আমাৰ দেশৰ ৰাজস্থান এক এনেকুৱা এখন ঠাই যাৰ মাটিত বহুতো ৰহস্য সোমাই আছে। আৰু আজিৰ এই কাহিনী ৰাজস্থানৰ এনেকুৱা এটা দুৰ্গৰ কাহিনী যাৰ আৰম্ভ ক'ত আৰু শেষ ক'ত কোনেও সঠিককৈ ক'ব নোৱাৰে। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই কাহিনী এক এনেকুৱা এখন ঠাইৰ ওপৰত যাক লৈ বহুতো কাহিনী আছে। যেতিয়া ভাৰতবৰ্ষৰ ভুটীয়া বা ৰহস্যময় ঠাইসমূহৰ নাম লোৱা হয়, এই ঠাইৰ নাম প্ৰথমত আহে আৰু এই ঠাই বা দুৰ্গটোৰ নাম হৈছে ভানগড়। ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা প্ৰায় 85 কিলোমিটাৰমান দূৰত্বত আলোৱাৰ নামৰ ডিষ্ট্ৰিক্টত এই ভানগড় গাঁও বা দুৰ্গটো পোৱা যায়। এই ভানগড় দুৰ্গ 1573 চনত আমেৰৰ ৰজা ভাগৱত দাসে নিজৰ সৰুটো পুত্ৰ মধুসিংহলৈ নিৰ্মাণ কৰাইছিল। যেতিয়া এই দুৰ্গ নিৰ্মাণ হৈ উঠিল, তেতিয়া ইয়াৰ মানুহবোৰকে ধৰি প্ৰকৃতিয়েও সুখৰে জীৱন কটাইছিল আৰু তেতিয়া সমগ্ৰ ভানগড়ত 9000তকৈ অধিক ঘৰ আছিল। কিন্তু ঘপককৈ এনেকুৱা কি হ'ল যি সুখেৰে আৱৰি থকা এই ঠাই বা এই দুৰ্গটো ধ্বংস হৈ গ'ল আৰু আজিৰ দিনত মানুহে তাত দিনতো যাবলৈ ভয় কৰে। ইয়াৰ উপৰি ASI আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, ভাৰতীয় পুৰাতত্ত্ব বিভাগ, যিয়ে এই দুৰ্গ চোৱা চিতা কৰে, তেওঁলোকে ইয়াৰ বৰ্ডত স্পষ্টকৈ লিখি থৈছে যে সূৰ্য উদয় হোৱাৰ আগত আৰু সূৰ্য অস্ত যোৱাৰ পিছত এই দুৰ্গত প্ৰৱেশ নিষেধ। এই দুৰ্গৰ ধ্বংস আৰু ভুটীয়া হোৱাৰ কাৰণ আজিও সঠিককৈ কোনেও গম নাপায়, কিন্তু ইয়াৰ ওপৰত কাহিনী বহুত আছে। আৰু এই কাহিনীবোৰৰ মাজতো দুটা এনেকুৱা কাহিনী আছে যি মানুহে আটাইতকৈ বেছি বিশ্বাস কৰে। ইয়াৰ ভিতৰত যি প্ৰথম কাহিনী হয় সেয়া গুৰু বালুনাথৰ সৈতে জড়িত। কোৱা হয় যেতিয়া ৰজা ভাগৱত দাসে এই দুৰ্গ বনাই আছিল, তেতিয়া তাৰে কিছু দূৰত্বত বালুনাথ নামৰ এজন যোগী বা ঋষিমুনিয়ে তপস্যা কৰি আছিল। যেতিয়া তেওঁ গম পালে যে ৰজা ভাগৱত দাসে ইয়াত এটা দুৰ্গ নিৰ্মাণ কৰি আছে, তেতিয়াই তেওঁ ভাগৱত দাসলৈ এক বাৰ্তা পঠিয়াইছিল আৰু ৰজাক তেওঁৰ ওচৰলৈ মাতিছিল। তাৰপিছত ৰজা ভাগৱত দাস গুৰু বালুনাথৰ ওচৰ পালেগৈ। তেতিয়া তেওঁ ৰজাক এইটো কৈছিল যে আপুনি যি দুৰ্গ বনাই আছে তাত মোৰ একো আপত্তি নাই, কিন্তু এইটো মন কৰিব যে এই দুৰ্গৰ উচ্চতা ইমান বঢ়াই নিদিব যে তাৰ ছাঁ মই য'ত তপস্যা কৰোঁ তাত পৰে বা মোক স্পৰ্শ কৰে। আৰু সেই সময়ত এনে যোগী বা ঋষিমণিবোৰক বহুতো আদৰ কৰা হৈছিল আৰু তেওঁলোকক সন্মান দিয়া হৈছিল আৰু তেওঁলোকৰ কথা কোনেও নেপেলাইছিল। সেইকাৰণে ৰজায়ো ঠিক তেনেকুৱাই কৰিছিল যি গুৰুজনাই কৈছিল। সেই দুৰ্গটো বৰ বেছি ওখ কৰা নাছিল। এই কথা ৰজা ভাগৱত দাস আৰু তেওঁৰ পিছৰ যিজন শাসক আহিছিল তেওঁ গুৰুত্ব সহকাৰে লৈছিল যদিও তেওঁৰ পিছত যিজন শাসক আহিল তেওঁ কিন্তু এই কথাবোৰ বৰ বেছি মানা নাছিল। তাৰপিছত তেওঁ এই ভানগড় দুৰ্গৰ উচ্চতা বঢ়াই দিলে, যাৰ ফলত ইয়াৰ ছাঁ গুৰু বালুনাথলৈকে পাইছিল। যেতিয়াই ভানগড় দুৰ্গৰ ছাঁটোৱে তেওঁক স্পৰ্শ কৰিলে তেওঁ বহুত খং উঠিছিল আৰু তেতিয়াই তেওঁ এই দুৰ্গক অভিশাপ দিছিল যে ভানগড় এদিন ধ্বংস হৈ যাব। কোৱা হয় যে গুৰু বালুনাথৰ এই অভিশাপৰ পিছতেই ভানগড়ৰ বিপদ নামি আহিছিল। ইয়াৰ উপৰি এইটোও মানা হয় যে 1783 চনত যি চালিচা দুৰ্ভিক্ষ আহিছিল, য'ত মানুহৰ মৃত্যুৰ সংখ্যা কোটিত হৈছিল, সেয়াও গুৰু বালুনাথৰ অভিশাপৰে ফল। আচ্ছা, এইটো আছিল ভানগড় দুৰ্গৰ প্ৰথমটো কাহিনী, কিন্তু ইয়াৰ পিছৰ যি কাহিনী সেইটো শুনিলে হয়তো আপোনাৰ বুকু কঁপি উঠিব।